হেল্ল' এভৰিৱান, মই আকৌ আহিলোঁ বেলেগ এটা ৰেচিপি লৈ। এতিয়া কঁঠালৰ বতৰ, সকলোৱে কঁঠালৰ চব্জি বনাই খায়, কিন্তু মই বনাইছোঁ অলপ বেলেগ ধৰণেৰে। এনেদৰে বনাই খালে একদম মাংসৰ নিচিনা টেষ্ট হয়। তেনেহ'লে চাওঁ আহক মই কেনেদৰে বনাইছোঁ। মই হাতত তেল সানি লৈ কঁঠালটো সৰু সৰু কৰি টুকুৰা কৰি লৈছোঁ আৰু ধুই লৈছোঁ ভালদৰে। পানী গৰম হ'বলৈ দিছোঁ কেৰাহীত। পানীখিনি গৰম হৈ যোৱাৰ পিছত কঁঠালৰ টুকুৰাবোৰ এৰি দিম। দুটা আলুও মই সৰু সৰু কৰি কাটি দিছোঁ, কঁঠালৰ লগত একেলগে বইল হ'বলৈ দিম। হালধি আৰু নিমখ দি মই কঁঠালখিনি বইল কৰি ল'ম। কঁঠালখিনি মই বেছিকৈ সিজিবলৈ নিদিম, অলপ টান টান থাকোঁতে নমাই দিম, কাৰণ পিছতো ৰান্ধিব লাগিব। আলুখিনি অলপ বেলেগ কৰি লৈছোঁ, তেলত মই ফ্ৰাই কৰি ল'ম। আলুখিনি তেলত ভালদৰে ফ্ৰাই কৰি লোৱাৰ পিছত উঠাই থৈ দিম। এতিয়া মছলা মই লৈছোঁ ধনিয়াৰ গুড়ি 1 চামুচ, জিৰা গুড়ি 1 চামুচ, হাফ চামুচ মই জালুক গুড়ি, 1 চামুচ হালধি গুড়ি আৰু গৰম মছলা মই হাফ চামুচ লৈছোঁ। আদা নহৰুৰ লগত 4টা কেঁচা জলকীয়া মই পেষ্ট কৰি লৈছোঁ। ডালচেনি ইলাইচি মই পেষ্ট কৰি লৈছোঁ। এতিয়া তেলত মই পাঁচফোৰণ দি দিলোঁ হাফ চামুচ আৰু তেজপাত দি দিলোঁ। ডাঙৰ চাইজৰ এটা পিঁয়াজ সৰু সৰু কৰি কাটি দিছোঁ। পিঁয়াজখিনি অলপ ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি ফ্ৰাই হৈ যোৱাৰ পিছত আদা নহৰুৰ পেষ্টটো দি দিম আৰু পিঁয়াজৰ লগত অলপ সময় ভাজিম। আদা নহৰু পিঁয়াজৰ লগত ভাজিলে আদা নহৰুৰ কেঁচা ভাৱটো নোহোৱা হৈ যায়। এতিয়া ৰেডি কৰা মছলাখিনি মই দি দিম। মছলাখিনি দিয়াৰ সময়ত গেছৰ ফ্লেমটো একদম কমতে ৰাখিম, নহ'লে মছলাখিনি জ্বলি যাব পাৰে। এতিয়া সোৱাদ অনুসৰি মই নিমখ দি দিম আৰু অলপ পানী দি মই মছলাখিনি অলপ সময় ভুনিম ভালদৰে। তৰকাৰী বনোৱাৰ সময়ত মছলা ভালদৰে ভুনি ল'লে তৰকাৰীৰ টেষ্টটো ভাল হয়। সেইবাবে মছলা ভালদৰে ভুনি ল'ব লাগে। এতিয়া মোৰ মছলা ভুনা হৈ গৈছে। বইল কৰা কঁঠালখিনি মই দি দিম। এতিয়া আলুখিনিও একেলগে দি দিম। আলুখিনি দিয়াৰ পিছত মছলাৰ লগত এইবিলাক মই 5 পৰা 7 মিনিটমান ভুনি থাকিম। মছলাৰ লগত এইবিলাক ভালদৰে ভুনি ল'লে মছলাবিলাক কঁঠালৰ ভিতৰত একদম ধুনীয়াকৈ সোমাই যায় আৰু ইয়াৰ টেষ্টটো একদম মাংসৰ নিচিনা হৈ যায়। মাংস আমি যেনেদৰে ভুনি থাকোঁ ঠিক তেনেদৰে কঁঠালো ভুনি ল'ব লাগে। এতিয়া মোৰ ভুনা হৈ গৈছে। গৰম পানী অলপ দি মই 5 মিনিটৰ বাবে ঢাকি দি দিম, কাৰণ মোৰ কঁঠালবিলাক অলপ টান টান আছে। এইবিলাক একদম ভালভাৱে সিজি যাব লাগিব। ঢাকোন এখনেৰে মই ঢাকি দিছোঁ 5 মিনিটৰ কাৰণে। 5 মিনিট পিছত একো পানীখিনি শুকাই গৈছে। আকৌ অলপ সময় মই ভুনি থাকিম। কঁঠালবিলাক এতিয়াও অলপ টান টান যেন লাগি আছে। কঁঠালৰ চব্জি ভালদৰে ভুনি ল'ব লাগে। সেইবাবে মই প্ৰথমতে বেছি সিজিবলৈ দিয়া নাই বইল কৰাৰ সময়ত, কাৰণ ভুনিলেহে ইয়াৰ টেষ্টটো মাংসৰ নিচিনা হয়। মই আৰু অলপ পানী দি দিলোঁ। সেই পানীতে একদম হৈ যাব, ভালদৰে সিজি যাব। 5 মিনিটৰ বাবে মই আকৌ অলপ ঢাকি দিম। ৰংটো কিমান ধুনীয়া হৈছে। এতিয়া 5 মিনিট পিছত কঁঠালখিনি একদম ভালভাৱে সিজি গৈছে। এতিয়া নমোৱাৰ আগে আগে মই ডালচেনি ইলাচিৰ পেষ্টটো দি দিম আৰু অলপ চাৰিওফালে লাৰি দিম। দি গেছটো মই অফ কৰি দিম। এতিয়া আমাৰ কঁঠালৰ চব্জি একদম ৰেডি ছাৰ্ভ কৰাৰ কাৰণে। তেনেহ'লে আপুনিও বনাই খাওক এনেদৰে কঁঠালৰ চব্জি ভাতৰ লগত, পৰঠাৰ লগত। আশা কৰিছোঁ ৰেচিপিটো ভালেই লাগিছে। ভাল লাগিলে লাইক এটা দিব আৰু ছাবস্ক্ৰাইব কৰি মোক অলপ আগুৱাই লৈ যাওক। ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।
আকৌ লগ পাম বেলেগ এটা ৰেচিপিৰ সৈতে। আজিৰ কাৰণে বিদায় লৈছোঁ। বাই বাই। আকৌ লগ পাম বেলেগ এটা ৰেচিপিৰ সৈতে।